ডাঙৰীয়া আৰু লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ EPF দলৰ ব্লক সমিতিৰ অৰ্গেনাইজিং আমাৰ লগতে দলৰ সম্পাদক আমাৰ ডাঙৰীয়া প্ৰাইমাৰী সভাপতি সম্পাদক প্ৰমুখ আমাৰ BCDCৰ সদস্য প্ৰমুখ অন্যান্য অঞ্চলৰ মোৰ সদস্য জ্যেষ্ঠ প্ৰাক্তন BCDC চেয়াৰমেন অসম ডাঙৰীয়া আমাৰ ডাঙৰীয়া লগতে সমবেত ৰাইজ আই মাতৃসকল সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ MLA ডাঙৰীয়াই কথাখিনি কৈছে, ইয়াতো আৰু বৰ বিশেষ দীঘলীয়া ক'বলগীয়া নাই। মাত্ৰ মই সকলোকে অনুৰোধ জনাম যে এই অঞ্চলটো এটা পৰিত্যক্ত অঞ্চল। এই অঞ্চলত যোগাযোগ ব্যৱস্থা অকণমানো ভাল নাছিল। যোৱা সময়ছোৱাত এই অঞ্চলৰ ৰাইজে খোজকাঢ়িব পৰা পৰিৱেশ নাছিল। এতিয়া নিশ্চয় শলাগ লৈছোঁ আমাৰ বিধায়ক মহোৎসৱ ডাঙৰীয়ালৈ। তেখেতে এই ক্ষেত্ৰত যথেষ্টখিনি পদক্ষেপ লৈছে আৰু আমিও আমাৰ BCDC বা BCDC সলভ কৰিব যিমানখিনি পাৰি এই BCDCত আমি কাম কৰিবৰ কাৰণে যত্ন কৰিছোঁ। আজিৰ দিনটোত এইটো BCDCৰ মেজৰ যিবিলাক ৰোড কমিউনিকেশ্যন অলমষ্ট প্ৰায় সম্পূৰ্ণ হৈছে। মাত্ৰ গোহাঁইঘাট অহা যিটো ৰাস্তা সেইটো ৰাস্তা থাকি গৈছে। ইতিমধ্যে সেইটো আমাৰ 6 ফাইনেন্স কমিশ্যনত প্ৰচেছ কৰা হৈছে। আমাৰ আপোনালোকৰ দাদাহঁতৰ পিছনে যিটো বাগানচলৰ যিটো মন্দিৰ আছিলে তাত এটা প্ৰপ'জেল দিয়া আছিল, সেইটো চেংচন হ'ল 23 লাখ টকা, যিটো বাউণ্ডেৰী ৱাল আছিল। মাত্ৰ মই ইয়াতে আমাৰ এই বড়োচুবাত যিটো মানে কালভাৰ ভাঙা আছে, এই কালভাৰটো হোৱা নাছিল। যোৱাকালি আমি কথা পাতিছোঁ, ইতিমধ্যে ইয়াতে বিভাগৰ আমাৰ এছো আছে। এই কালভাৰবিলাক আমাৰ ডিমোমটাৰী কালভাৰ, ইয়াৰ পৰা আমি 2টা কালভাৰ তাত ব্যৱহাৰ কৰিম। আমাৰ BCDC সদস্যৰ দায়িত্ব দিয়া হৈছে, মই ডিপাৰ্টমেণ্টৰ ফৰ্মেলিটিটো মই কৰিম। আমি এইটো উঠাই লৈ তাতে পুতিম। পুতাৰ কাৰণে যিখিনি লাগে সেইটো মই বেয়া কৰিম পাৰ্চনেলি, কিন্তু কালভাৰটো আমি তাত পুতিম। কালিৰ পৰাই অপাৰেশ্যন ষ্টাৰ্ট নহয় জানো? গতিকে সেইটো একদম উপায় নাই, কাৰণ ৰাস্তাটোৰ কাৰণে সমবাৰ এজেনে তাৰ ঠেলাখন আনিব নোৱাৰে। মই নিজে আহিছোঁ চাবৰ কাৰণে, গাঁৱৰ মানুহখিনি দুখ কৰিছে। কিন্তু আমাৰ হাতত কোনো স্কিম নাই। যদিও 6 ফাইনেন্সৰ মানে আঁচনি আমাক দিছে, আমি প্ৰপ'জালহে প্ৰিপেয়াৰ কৰিছোঁ, চেংচন দিব পৰা অৱস্থা এইটো হোৱা নাই। গতিকে আফটাৰ মাৰ্চ গতিকে নিশ্চয় এই কালভাৰটো যদি আমি শিম্পাইপটো যদি দি দিব পাৰোঁ, বঢ়াই দিব পাৰোঁ, গতিকে ইয়াৰ মানুহখিনি অহা যোৱাৰ কাৰণে সকাহ পাব। বাকী যিটো ইছলামী ৰাস্তা এইটো হৈ আছে, অন্যান্য ৰাস্তাবিলাক ইতিমধ্যে হৈ আছে। যথেষ্টখিনি যোগাযোগৰ ক্ষেত্ৰত এইটো BCDCত কাম হৈছে আৰু আমাৰ দুজনৰ ভিতৰত ভালকৈ কম্বিনেশ্যন আছে, বুজাবুজি আছে। আৰু আমাৰ দুজনৰ বুজাবুজি থকাৰ কাৰণে তেওঁ নোৱাৰোঁতো মই নোৱাৰোঁ তেওঁ, আমি বুজাবুজিত বস্তুখিনি কাম আজি আমাৰ সমষ্টিত বা এই অঞ্চলত আমি কৰিবৰ কাৰণে সুযোগ পাইছোঁ। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে যোৱা সময়ছোৱাত আমাক যিদৰে সহায় কৰিছে, মোক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত, আমাৰ MLA ডাঙৰীয়াক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত আহি থকা সময়তো আপোনালোকে আমাক সহায় কৰক। আমি একেলগে যেন আহি থকা সময়তো কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে কিছুমান দল, কিছুমান পাৰ্টি ইয়াত সোমাইছে, গাঁওবিলাকত সোমাইছে, আমি লক্ষ্য কৰিছোঁ, কিন্তু কাম নাই। যিবিলাক পাৰ্টি সোমাই ইতিমধ্যে আমাৰ অঞ্চলৰ ৰাইজৰ ভোট বাস্তু কৰিবৰ কাৰণেহে পৰিকল্পনা কৰিছে, তেওঁলোক কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। কাৰণ আমাৰ যিটো ভোটৰ পেটাৰ্ণ, এই অঞ্চলত BPF দলৰ প্ৰতিটা জাতি, প্ৰতিটা জনগোষ্ঠীৰ মানুহ আমাৰ লগত জড়িত হৈ আছে। আমি প্ৰত্যেকটা কৰ্ণাৰৰ পৰা আমাৰ ভোট আহিব। গতিকে আমি সেইকাৰণে নিশ্চিত মধ্যৱৰ্তী সমষ্টিত আমি আকৌ এবাৰ আমি নিৰ্বাচিত হ'ম, ইয়াত কোনো সন্দেহ নাই। মাত্ৰ এই অঞ্চলৰ ৰাইজৰ সহযোগিতা আপোনালোকে যোৱা সময়ছোৱাত আমাক যেনেকৈ সহায় কৰিছে, আহি থকা নিৰ্বাচনতো আপোনালোকে মোক সহায় কৰক, তাকে মই কামনা কৰিছোঁ। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ প্ৰাইমাৰী কমিটিক, আমাৰ MLA ডাঙৰীয়াক, বিভাগৰ বিষয়া কৰ্মচাৰীসকলক, যে আজি যিটো ৰাস্তা ইতিমধ্যে আধাৰশিলা হ'ল, নিশ্চয় এইটো ৰাস্তা প্ৰায় শেষ হ'ব। কাৰণ প্ৰায় নাহৰবাৰী LP স্কুললৈকে পাব। গতিকে আকৌ আমাৰ কুলচি চক্ৰৰ পৰা যিটো ৰাস্তা নাহৰবাৰী LP স্কুল হৈ আকৌ দৌলগুৰিলৈকে পাব। আল্টিমেটলি এইটো ৰাস্তাৰ কাম সম্পূৰ্ণ হ'ব। গতিকে এইটো আমাৰ দীৰ্ঘদিনৰ এটা সমস্যা আছিল। আজি এটা জনজীৰ্ণ ৰূপ থকা এইটো যিটো যোগাযোগৰ ব্যৱস্থা আছিল, সেইটো আজিৰ দিনটোত নাইকিয়া হ'বলৈ গৈ আছে। গতিকে মই আকৌ আমাৰ বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে তেখেতে দিছপুৰত মানে SOBD যি গ্ৰামীণ যিটো স্কিম, তেওঁ এইটো মানে যথেষ্ট তৎপৰতাৰে
তেওঁ ইয়াত চেংচন কৰাইছে আৰু আজি দীৰ্ঘদিনৰ সমস্যাটো আমাৰ বুলি গৈ আছে। গতিকে মই ৰাইজক হৈ তেখেতক ধন্যবাদ জনাই আকৌ ৰাইজক এই ৰাস্তাটো কাম কৰোঁতে বহুত কণ্ট্ৰেক্টৰ আছে টকা পইচা ডিমাণ্ড দি বেয়া কৰে। কাৰণ ঠিকাদাৰে যেতিয়া কাম কৰে লগে লগে চান্দা ধৰে মানুহবিলাকে, চান্দা ধৰিলেই ইয়াৰ পৰা কামটো বেয়া কৰি তেওঁলোকে চান্দা দিয়াৰ কাৰণে যত্ন কৰে। গতিকে ৰাইজে যদি সহায় কৰে কণ্ট্ৰেক্টৰজনো কাম কৰোঁতে সুবিধা পায়, সহজ হয় আৰু কামটোৰ কোৱালিটিটো মেইনটেইন পায়। গতিকে হৰেকৃষ্ণনাথ আমাৰ অঞ্চলৰে কালাইগুৰি ব্যক্তি, তেখেতে যিটো কামটো পাইছে মই তেখেতক অনুৰোধ জনাম কামটো কৰোঁতে কোৱালিটিটো যদি মেইনটেইন হয় আৰু ৰাইজেও তেখেতক সহায় কৰক। কোনোবাই যদি ওদালগুৰিৰ পৰা কোনোবাই যদি টংলাৰ পৰা চান্দা নিব আহে আপোনালোকে বাধা দিয়ক, কাৰণ চান্দা দিয়াৰ লগে লগে কাম বেয়া হ'ব। কাম বেয়া হোৱাৰ লগে লগে MLA-টো বেয়া, এই নিয়মটো বেয়া বুলি ক'ব ৰাইজে। গতিকে আপোনালোকে সহায় কৰিলে কামৰ কোৱালিটিটো ভাল হ'ব, সেইখিনি মই আশা ৰাখিছোঁ। গতিকে সকলোকে ধন্যবাদ জনাই বক্তব্য সামৰিছোঁ। ধন্যবাদ।